হেল্ল' গাইজ, বৰ্তমান মই ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ কি ভিডিঅ' হ'ব এইটো মানে ব্লগিঙৰ কাৰণে ভাল হ'ব মানে ব্লগিঙৰ কাৰণে কেনেকুৱা কি হ'ব আপোনালোকক মই দেখুৱাই আছোঁ মানে ব্লগিঙৰ কাৰণে ভাল হ'ব যোনে যোনে নতুন মানে ভিডিঅ'ৰ কাৰণে কিবা কৰি আছে মানে ভিডিঅ' বনাম বুলি ভাবি আছে সেইসকলৰ বাবে ভাল হ'ব মানে কেনেকুৱা কি হয় আপোনালোকে ভিডিঅ'টো আৰু মানে এইটো মই এটা অৰ্ডাৰ দিছোঁ মানে মিছোত অৰ্ডাৰ দিছিলোঁ সেইটো কাৰণে আপোনালোকক ভাবিলোঁ মই এটা ভিডিঅ' বনাই দিওঁ মোৰতো ভিডিঅ' বনাওঁ মানে এনেকুৱা কণ্টেণ্ট নাই বাৰু মই এতিয়া বেলেগত আছোঁ সেইটো কাৰণে মই ভাবিলোঁ মোবাইল ধৰাও মানুহ নাই সেইটোৰ কাৰণে মানে ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ আনবক্সিং বঢ়িয়াকৈ কেনেকুৱা কি হয় মানে ফিউচাৰ্ছ বা ৱাইফাই কানেক্ট আছে ব্লুটুথ কানেক্ট আছে কোনো টেনশ্যন নাই মোবাইলটো মানে এনেকৈ দূৰত থ'লেও চেল্ফি উঠিব পাৰিব ভিডিঅ' উঠিব পাৰিব মানে সেইটো কাৰণে এটা ভাবিলোঁ আনবক্সিং কৰি দিওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় এইটো হ'ল মই এইটো মানে মিছোৰ পৰা অৰ্ডাৰ দিছোঁ মিছোৰ পৰা অৰ্ডাৰ দি কেনে এইটো কি আছে মই মানে আগতে আনবক্সিং কৰিছোঁ বাৰু আনবক্সিং কৰাৰ স্বত্তেও মই মানে আনবক্সিং কৰি দিওঁ বুলি ভাবিছোঁ এইটো আপোনালোকৰ মোবাইল কি ক'ম এতিয়া মোবাইল ৰাখিবও জেগা নাই গাইজ মোবাইলটো ক'ত ৰাখি দিওঁ হৈছোঁ ইয়াতে ৰাখি দিওঁ নেকি এনেকৈ কি ক'ম আৰু এইটো এটা আনবক্সিং কৰি দিলোঁ এইটো ইয়াতে ৰাখোঁ ৰাখি কেনে মোবাইলটো ইয়াতে থ'লেও নহ'ব মানে কেমেৰাটো থোৱাৰ কাৰণে মানে হোৱা নাই কেনেকুৱা কি আনবক্সিং হয় মানে ভালকৈ দেখোঁ চেল্ফি ষ্টিক R1 কোনো নাই সেইটো কাৰণে এনেকুৱা ডাইৰেক্ট এনেকুৱা ওলালোঁ এনেকুৱা ওলাই কিনে আপোনালোকক দেখুৱালোঁ এনেকুৱা হয় চাওক আপোনালোকে এইটো এটা থাকে এইটো এটা মানে কি হয় এইটো মানে কিবা কিবি লেখা থাকে আৰু এইটো বাদ দিম আৰু এইটো নালাগে আমাক এইটো আমাৰ এইবাৰ এইটো কেনেকুৱা কি লাম্বা হয় চাওক গাইজ এনেকুৱা কৰি দিওঁ এনেকুৱা দেখা হয় দীঘলটো এনেকুৱা গাইজ এতিয়া বাৰু টেষ্টিং কৰি দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা কি হয় কেনেকুৱা কোৱালিটি ইয়াতে বাৰু ব্লুটুথ কিবা আছে ব্লুটুথ ইয়াৰ গিৰগিয়াৰে পায় এইটো মানে ব্লুটুথ হয় এইটো ব্লুটুথ কেনেকুৱা কি কাম দিয়ে মই বাৰু দেখুৱাই আছোঁ গাইজ এইটো মানে এইটো ব্লুটুথ হয় না এইটোৱে মানে প্ৰেছ কৰি ল'ব পালোঁ মই এইটো মোবাইলটো অন কৰি ল'লোঁ বাৰু মোবাইলটো এনেকুৱা দেখা হয় এনেকুৱা মানে কি ক'ম এনেকুৱা সুন্দৰ দেখা হয় এতিয়া মোবাইলটো মই এইটো টিপি ধৰিব লাগিব এইটো অন হ'ব মানে এইফালে লাইট জ্বলিব এটা এইটো লাইট জ্বলিল লাইট জ্বলাৰ পিছত মই ইয়াতে ব্লুটুথত অন কৰিব লাগিব মোবাইলটো অন কৰি ল'লোঁ মোবাইলটো অন কৰি কিনে এনেকুৱা আপোনালোকে ব্লুটুথ অন কৰিব লাগিব ব্লুটুথ অন কৰি কিনে মানে চেল্ফি বুলি আহি যাব চেল্ফি বুলি কৰি কানেক্ট কৰি দিলে কানেক্ট কৰা হোৱাৰ পিছতে নেক্সটত মানে ফটো তোলা যাব আপোনালোকে এনেকুৱা টিপি ল'ব চেল্ফি প্ৰায় টিপৰ এতিয়া হৈ গ'ল ফটো হৈ গ'ল এতিয়া আপোনালোকে এইটো ফটো চাওঁ এইফালে এনেকুৱা ফটো টিপা গৈছে ফটো তোলা গৈছে কামচা पे खुल गया मेरा পাই আছে এইটো মানে চেল্ফিৰ শ্বট হয় চেল্ফিৰ শ্বট কেনেকুৱা হয় আপোনালোকক দেখুৱাব বিচাৰিছোঁ মানে চেল্ফিৰ মই এইফালে আনবক্সিং কৰা জেগাখিনি মানে কেনেকুৱা কি হৈছে কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা কি হয় মানে ভাল লাগিছে কেনেকুৱা চেল্ফি মজা লাগিছে কিন্তু এইটো আপোনালোকে পাৰচেছ কৰিব পাৰে কেনেকুৱা কি হয় আপোনালোকে কি ক'ম আৰু এইটো পাৰচেছ কৰিব পাৰে মানে বেক কেমেৰা মই দেখুৱাই দি আছোঁ বাৰু এনেকুৱা হয় তাৰপিছত ইফালে মই এইগিলা কিবা কৰাগিলা হয় তাৰপিছত মই বেগত দেখুৱাই আছোঁ বাৰু বেগত এনেকুৱা হয় টেষ্টিংটো এনেকুৱা হয় আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকুৱা কি হয় মই এতিয়া দাউৰি কেনে ভিডিঅ' কৰি আছোঁ মানে কেনেকুৱা কি হয় আপোনাক চাই থাকক ভালে হৈছে কি হ'ব চেল্ফি কেমেৰা আপোনালোকে যদি বাই কৰিব চাই পাৰিব আপোনালোকে কেনেকুৱা কি এনেকুৱা থ'ব পাৰিব আপোনালোকে টেষ্ট কৰি থাকোঁ কেনেকুৱা হয় আৰু ভাল লাগি আছে মানে টেষ্টিং ভিডিঅ' কল টেষ্টিং হৈ গ'ল টেষ্টিং ক'ত আছে একবাৰ চাই লওক আপোনালোকে ক'ত আছোঁ মই ইফালে আছোঁ সাগৰ পাৰত মই অকলে এনেকুৱা ভিডিঅ' বনাই আছোঁ কি ক'ম মজা এটা বেলেগ এটা লাগি আছে মানে আৰু এটা মানে ফিউচাৰ্ছ আছে কি ফিউচাৰ্ছ মই কৈ আছোঁ বাৰু আৰু এটা ফিউচাৰ্ছ আছে মানে গাইজ আপোনালোকক কেনেকুৱা কি ভিডিঅ' বনাব পাৰে আৰু ফিউচাৰ্ছ এটা কৈ থাকিম কেনেকুৱা কি বাৰু বহি লওঁ ৰ'বা চেল্ফি ষ্টিকৰ কেনেকুৱা কি ফেচিলিটি মানে আপোনালোকে যদি ৰিলছ বনাব খোজে ৰিলছ বনোৱাৰ সৈতে
এইটো হয় না, এইটো এনেকুৱা ফল্ড কৰি কেনে খাটা কৰি ল'ব পাৰে। এই বস্তু এনেকুৱা অলপ খাটা কৰি কেনে এই বস্তু এনেকুৱা কৰি কেনে কি কৰি দেখোঁ আমি এনেকুৱা কৰিলোঁ, এনেকুৱা ফল্ড কৰিলোঁ, মানে তিনিটা হয়। এনেকুৱা কৰি এনেকুৱা ৰাখি দিলোঁ। এতিয়া আপোনালোকে চাওক কেনেকুৱা দেখে। মানে এনেকুৱা ওখ কৰি ল'ব পাৰে আৰু এনেকুৱা ওখ কৰি ল'লে আৰু ভাল হয়। মানে এনেকুৱা ভিডিঅ' হয়, আপুনি চাই থাকক। ভাল লাগি আছে মানে কেনেকুৱা কি ক'ম আৰু। চাই ভাল পালে আপোনালোকে এনেকুৱা পাৰচেছ কৰিব পাৰে অনলাইনত, মানে মিছোত। মই মিছোত কিবা কৰি লৈছোঁ। মিছোত এইটো মানে মাত্ৰ লৈছোঁ 200 লৈছোঁ। এইটো মানে 200 লৈ কেনে আপোনালোকে ভালকৈ ব্লগিঙত কাৰণে ইউজ কৰিব পাৰে। কেনেকুৱা কি ব্লগিং কৰাৰ কাৰণে আচ্ছা হয়, কম দামত 200 টকাত, মাত্ৰ অনলি 200 টকাত আপোনালোকে পাৰচেছ কৰিব পাৰে মিছো বা অনলাইন যিটোৱে মানে ভাল হ'ব। আপোনালোকে দেখা পাই আছে এতিয়া মানে চেল্ফি কেনেকুৱা কি পাৰফৰ্মেঞ্চ দিয়ে। সেইটো কাৰণে মোৰ কোৱাত নহ'ব পাৰে। আপোনালোকে অলপ নইজ বেলেগ আহিব পাৰে, নইজ অলপ মানে খাৰাপ আহিব পাৰে। কিহৰ কাৰণে এইফালে এই কাউৰীগিলা মানে আটা পৰি আছে। তাৰপিছত এইফালে অলপ সাগৰৰ মানে হাল্লা হৈ থাকে। সেইটো আপোনালোকে অলপ নইজ বেয়া পাব পাৰে। একেবাৰে চৰি সেইটোৰ কাৰণে। মই মানে ভালকৈ ভিডিঅ' বনাব পৰা নাই। কেনেকুৱা কি ভিডিঅ' মই নাজানো। ভিডিঅ'টো আনবক্সিং কৰিব লাগে, কৰি দিলোঁ আৰু গাইজ বৰ্তমান এইটো কেনেকুৱা কি হয়। এইটো মানে ফ্ৰণ্ট কেমেৰাত এনেকুৱা হৈ আছে। মানে ফ্ৰণ্ট কেমেৰাত কি ক'ম আৰু, মই কিবা পাহৰিলোঁ নেকি চাই লওঁ ৰ'ব। আৰু আপোনালোকক ভিডিঅ' বনাই থাকোঁতে মই আৰু কিবা পাহৰিলোঁ নেকি। নাই বৰ্তমান গাইজ একো পাহৰা নাই। এতিয়া আমি মানে এইফালেদি একপাক ঘূৰি কেনে মানে আমি সেইফালে যাম আৰু সেইফালে একপাক ঘূৰি কেনে আমি সেইফালে যাম। কেনেকুৱা কি হয় মই মানে পুৰাটো ভিডিঅ' গৈ আছোঁ বাৰু। গাইজ অকলে এনেকুৱা আহি আছোঁ আনবক্সিং কৰা ভিডিঅ'ৰ কাৰণে। আপোনালোকক একমাত্ৰ ভিডিঅ' দিবৰ কাৰণে আহি আছোঁ। কেনেকুৱা কি হয় এই সাগৰত মাছ কেনেকুৱা ধৰিব যায় আপোনালোকে চাই থাকক। এইটো সাগৰত মাছ ধৰিব যাই আছে মানে জাহাজকেইটা। মই অলপ জুম কৰি দিছোঁ ৰ'ব। ক'ত আছিলে এইকেইটা যাই আছে মাছ ধৰিবৰ কাৰণে। মানে মাছ ধৰিব যাই আছে। বাকী ভাল লাগছি বাৰু কেনেকুৱা। এইটো মানে এৰা নাই, কিবা যদি অলপ কিবা পাওঁ সেইটো কাৰণে ডাইৰেক্ট কেঞ্চেল কৰি দিম আৰু। ভাল লাগি আছে কি ক'ম আৰু। পিছফালে বান্ধি লৈছোঁ। পিছফালে কি কৰিম, পানী শুকাই গৈছে গাইজ। এনেকুৱা অকলে আহি কি লাগে আৰু। এটা ভাবিলোঁ শ্বৰ্ট ভিডিঅ' এটা বনাই দিম, যিহেতু আছেই সেইটো কাৰণে আমি শ্বৰ্ট ভিডিঅ' এটা বনাই দিম। আপুনি চাই থাকক। এইফালে মানে এইটো এটা মাছ ধৰি আছে, মানে এইটো মাছ ধৰি আছে। আজিলৈ ভিডিঅ'টো এইখিনিতে মানে বাই কৰিম। কিয় কাৰণত নেক্সট এটা ভিডিঅ'ত লগ পাম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে কি ক'ম আৰু লগতে ফেচবুকত ফ'ল' কৰি দিব। ফেচবুকত হ'ল বিশাল ডি ব্লগ, একেই চেম বিশাল ডি ব্লগ চবতে বিশাল ডি ব্লগ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' কি হয় আপোনালোকে অলপ কমেণ্ট কৰি জনাবচোন। কেনেকুৱা কি ধৰণৰ ভিডিঅ' দিলে ভাল হ'ব। নেক্সট ভিডিঅ' এটা লগ পাম। আপোনালোকক আশা কৰিছোঁ যেন লাইক এটা কৰি দিয়ে আৰু কমেণ্ট কৰি দিয়ে। আৰু লগতে নতুনকৈ চাই থকা সকলে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। ছাবস্ক্ৰাইব নকৰাকৈ নাযাব যে গাইজ ছাবস্ক্ৰাইব কৰি দিব আৰু।